মই ঘূৰাই দিম কোন নাই বুলি কৈছে এইবোৰ কি হয়নে হয় হয় এইজনীয়ে হয় ছাৰ লওক কিছুমান সিদ্ধান্ত আবেগেৰে নহয় জানো বিবেকেৰে ল'ব লাগে কাৰণ মই নিবিচাৰোঁ তোৰ জীৱনটো মোৰ দৰেই হওক আপুনি এইবোৰ কি কৈছে ছাৰ যোনে তেনেকুৱা কাম নকৰে তাই আগতেও সেইবোৰ কামেই কৰি আছিল মা তোমাৰ টকা চুৰ কৰা ছোৱালীজনী এইজনী দেখাতো তোক ভাল ঘৰৰ ছোৱালীজনী লাগে কোনোবাই দেখিলে তোক চুৰ বুলি সন্দেহ নকৰে আৰু এই সুযোগটো লৈ তই চাগে এইবোৰ কাম কৰি আছিলি তহঁতৰ নিচিনা কিছুমান ছোৱালীৰ কাৰণে আজিকালি আমি বাহিৰলৈ ওলাব নোৱাৰা হৈছো ঘৰত একো সংস্কাৰ নিশিকালে ন ঐ কোন কোন আছে ঘৰত তোৰ অকল মা আছে মায়েও চাগে এইবোৰেই কৰে নকৰে মাৰ কথা আপুনি তেনেকৈ নকব কিয় তোৰ আত্মসন্মানত আঘাত লাগিছে নেকি তোৰ জানো আত্মসন্মান আছে আত্মসন্মান থকা মানুহে দৰকাৰ হলে ভিক্ষা কৰিব কিন্তু কেতিয়াও চুৰ নকৰে মোৰ টকাখিনি ক'ত থলি তোক মই কিবা এটা সুধি আছো মোৰ ওচৰত নাই নাই মানে টকাখিনি মোৰ পৰা তয়ে চুৰ কৰিছিলি মোৰ পৰা তই মিছা মাতিবলৈ নাহিবি সঁচা কথা ক টকাখিনি সঁচাই মোৰ ওচৰত নাই ছাৰ
এতিয়া বাহানা দি লাভ নাই তই নাভাবিবি মই তোক সহায় কৰিম বুলি ভালে ভালে মাৰ টকাখিনি উভতাই দে আপুনি মোক বিশ্বাস কৰক ছাৰ মই এইবোৰ কাম একেবাৰে এৰি দিছিলোঁ কিন্তু সেইদিনা হঠাতে মাৰ গাটো বেয়া কৰিল মাৰ অপাৰেশ্যনৰ কাৰণে বহুত টকা লাগে মোৰ একো উপায় নাছিলে মাৰ কথা ভাবি মই অহি এই মিছা মাতিছে এই ভুলত এৰি নিদিবি চকু পানী উলিয়াই দিয়ে সাৰি যাম বুলি ভাবিছে পৰা ছাৰ এই পৰা এটা এটা সঁচা কথা উলিয়াওক মই উলিয়াব হ'লে কথা বেয়া হৈ যাব ঠিক আছে তহঁতৰ মোক চাবলৈ আজি মোৰ লাজ লাগিছে ইমান তললৈ তহঁতে কেনেকৈ জানিব পাৰিলি যিবোৰ কথা মই কেতিয়াও ভাবিবই নোৱাৰো ইমান দিনে তহঁতে সেইবোৰ কাম কি কৰি আছিলি কি কাৰণত তহঁতে চুৰ কৰিব লগা হৈছিল আন একো কাম তহঁতে বিচাৰি নাপালি পঢ়া শুনা নথকা মানুহক আজিকালি কোনেও চাকৰি নিদিয়ে তেতিয়াহ'লে হোটেলত বাচন নুধুলি কিয় তেতিয়া অন্তত সন্মান ক'ত বাচি থাকিলেহেঁতেন খুৰী দুচুবি একদম এইবোৰ শুনাৰ আগতে মই মৰি নাথাকিলো কিয় খুৰী কি হৈছে তোৰ খুৰী তোৰ কি হৈছে খুৰী কি হৈছে তোৰ খুৰী কি হৈছে খুৰী উঠছোন কি হৈছে তোৰ খুৰী উঠছোন খুৰী উঠছোন খুৰী কি হৈছে তোৰ আপুনিতো মোৰ কথা জানেই ছাৰ কিমান অভাৱৰ মাজত জীৱনটো কটাইছো তেনেকুৱাতে মাৰ এটা ডাঙৰ অসুখ হোৱাৰ পিছত মোৰ হাতত আৰু একো উপায় বাচি থকা নাছিল ছাৰ মই মাক কেনেকৈ মৰিবলৈ দিওঁ কওক ছাৰক নকলি কিয় ছাৰেতো প্ৰতিটো ক্ষেত্ৰতে সহায় কৰি আছে এইটোতো কৰিলেহেঁতেন মোৰ ভুল হৈ গ'ল ছাৰ যদি ভুলটো উপলব্ধি কৰিছ তেনেহ'লে টকাখিনি ক'ত আছে সোনকালে কৈ দে টকাখিনি মোৰ ওচৰত নাই সেইবিলাক এক্টিং কৰি একো লাভ নাই সকলো সময়তে কান্দি ৰণ জিকিব নোৱাৰ মই কিন্তু ভালতহে ভাল ইয়াত কিন্তু জমকাল ভালে ক'ত টকাখিনি ক'ত আছে নহ'লে কিন্তু তোৰ অৱস্থা মই বেয়া কৰি ক'ত আছে আপুনি ইমিডিয়েট কাউণ্টাৰত গৈ বাকী কামখিনি কৰি লওক পেচেণ্টৰ কণ্ডিশ্যনটো বহুত বেয়া আমি সোনকালে অপাৰেশ্যন কৰিব লাগিব অ'কে কি কৰোঁ এতিয়া মই পুলিচে চাকৰি কৰিম এতিয়া অপাৰেশ্যনৰ কাৰণে ইমানবোৰ টকা ক'ৰ পৰা যোগাৰ কৰোঁ কি কৰোঁ তই কাৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰি কাম কৰিছিলি তোৰ বিপদৰ সময়ত অনুভূতিয়ে তোক এৰি আঁতৰি যাব লাগিছিল নে তোৰ কাষত সাহস হৈ থৈ দিব লাগিছিল আপুনি ইমিডিয়েট এই দৰৱকেইটা আনি দিয়ক